2021 বৰ্ষৰ অসম টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিজনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছিলোঁ হেম বৰুৱা, অসমীয়া বিষয়ৰ চিলেবাছ অনুসৰি হেম বৰুৱা। আহকচোন তেওঁৰ বিষয়ে আমি অলপ চাওঁ। হেম বৰুৱা আছিল সাহিত্যিক আৰু ৰাজনীতিবিদ, অৰ্থাৎ সাহিত্যৰ পথাৰখনত লৈ তেখেতৰ যথেষ্ট অৱদান আছিল। অন্যহাতেদি তেওঁৰ ৰাজনীতিৰ ক্ষেত্ৰখনতো তেখেতৰ যথেষ্ট আধিপত্য আছিল। হেম বৰুৱাৰ জন্ম হৈছিল 1915 চনৰ তেজপুৰত। হেম বৰুৱাৰ জন্ম 1915 চনৰ তেজপুৰত হৈছিল। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আমি চিলেবাছ অনুসৰি আপোনালোকক পাঠসমূহ দি থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ, প্ৰতিদিনেই দি আছোঁ। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উপাধ্যক্ষ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল হেম বৰুৱাই। হেম বৰুৱাৰ কৰ্মজীৱন আৰম্ভ ক'ত হৈছিল? যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়, চমুকৈ যাক আমি JB কলেজ বুলি জানো, উপাধ্যক্ষ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। আৰু পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আমি আহিব বিচাৰিছোঁ। 1957 চনৰ পৰা 1971 চনলৈ লোকসভাৰ সদস্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। আৰম্ভণিত আমি কৈছোঁ যে হেম বৰুৱা সাহিত্যিকৰ উপৰি ৰাজনীতিবিদ আছিল। তেখেতে 1957 চনৰ পৰা 1971 চনলৈ লোকসভাৰ সদস্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। পচোৱা আলোচনী তেখেতে সম্পাদনা কৰিছিল। তেখেতে সম্পাদনা কৰা এখন আলোচনী আছিল পচোৱা আলোচনী সম্পাদনা কৰিছিল হেম বৰুৱাই। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আমি আহিব বিচাৰিছোঁ। অসম এক্সপ্ৰেছ বাতৰি কাকতৰ সম্পাদনা কৰিছিল। হেম বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম আছিল অসম এক্সপ্ৰেছ। এখন কিছুদিনৰ কাৰণে তেখেতে সম্পাদনা কৰিছিল। অসম এক্সপ্ৰেছ বাতৰি কাকতৰ সম্পাদনা কৰিছিল হেম বৰুৱাই। আপোনালোকে বহীত ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ লিখি যাবৰ কাৰণে চেষ্টা কৰিব। পৰৱৰ্তী সময়ত আপোনালোকৰ মনত থাকিব, যথেষ্টখিনি আপোনালোকক লাভান্বিত কৰিব। অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি আছিল। অৰ্থাৎ হেম বৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? ধুবুৰী অধিৱেশনৰ সভাপতি আছিল। 1962 চনত অনুষ্ঠিত হোৱা ধুবুৰী অধিৱেশনৰ সভাপতি আছিল। আমাৰ অসমীয়া চিলেবাছত যিসকলৰ সাহিত্যিকৰ নাম আমাক দিছে, তেখেতলোকৰ কোনসকলে কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল, এই কথাখিনি আপোনালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব। অকল হেম বৰুৱা বুলিয়ে নহয়, অসমীয়া চিলেবাছত থকা প্ৰতিজন সাহিত্যিকৰে অসম সাহিত্য সভাৰ যদি সভাপতি হৈছিল, তেতিয়াহ'লে কোন চনৰ কোন অধিৱেশনত হৈছিল, এই কথাটো মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হেম বৰুৱাৰ বহুতো উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। তাৰ ভিতৰত তেখেতৰ ভ্ৰমণ কাহিনীসমূহ অতি গুৰুত্বপূৰ্ণ আছিল। ইজৰাইল এখন ভ্ৰমণ কাহিনী, সাগৰ দেখিছা 1954 চনত প্ৰকাশিত এখন ভ্ৰমণ কাহিনী, ৰঙা কৰবী ফুল 1959 চনত প্ৰকাশিত এখন ভ্ৰমণ কাহিনী, আচু ফুল 1964, মেকং নৈ দেখিলোঁ। এইকেইখন হৈছে হেম বৰুৱাৰ ভ্ৰমণ কাহিনী, অতি গুৰুত্বপূৰ্ণ। হেম বৰুৱাই তেখেতে যেতিয়া ৰাজনীতিৰ পথাৰখনত তেখেতৰ অৱদান আগবঢ়াইছিল, সেই সময়তে তেখেতে বহুত ঠাই ভ্ৰমণ কৰিছিল। আৰু এই ভ্ৰমণৰ সময়ছোৱাতে তেখেতে এই ভ্ৰমণ কাহিনীসমূহ লিখিছিল। ইজৰাইল, সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, আচু ফুল, মেকং নৈ দেখিলোঁ। এইখন হৈছে হেম বৰুৱাৰ ভ্ৰমণ কাহিনী। মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব। হেম বৰুৱাৰ তলত উল্লেখিত কোনখন হেম বৰুৱাৰ ভ্ৰমণ কাহিনী হয়? এনেধৰণৰ আপোনালোকৰ প্ৰশ্ন আহিব পাৰে, গতিকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব, নিখনে চেষ্টা কৰিব। অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিব বিচাৰিছোঁ। মমতাৰ চিঠি হেম বৰুৱাৰ এটা অতি প্ৰসিদ্ধ আৰু জনপ্ৰিয় কবিতা। আমি প্ৰায়ে সকলোৱে শুনিবলৈ পাইছোঁ। বিভিন্ন প্ৰতিযোগিতাতো এই কবিতাটো আবৃত্তি কৰা আমি শুনিবলৈ পাইছোঁ। এটা অতি হৃদয়স্পৰ্শী আৰু প্ৰসিদ্ধ আৰু জনপ্ৰিয় কবিতা মমতাৰ চিঠি, হেম বৰুৱাৰ মমতাৰ চিঠি। ইয়াৰ পিছৰ প্ৰশ্নটো আহিব বিচাৰিছোঁ। বালিচন্দা, কিউপিড আৰু চাইকি অনুবাদমূলক এটা অনুবাদ কৰিছিলে তেখেতে। মনময়ূৰী, কন্নকীখনো অনুবাদমূলক। হেম বৰুৱাৰ কবিতা দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল 1954। এইবোৰ হৈছে হেম বৰুৱাৰ কিছুমান প্ৰসিদ্ধ, খুব জনপ্ৰিয় কবিতা। বালিচন্দা, কিউপিড আৰু চাইকি এখন অনুবাদমূলক কৈছোঁৱেই, কন্নকীখন অনুবাদমূলক। ইয়াৰ উপৰি মনময়ূৰী, হেম বৰুৱাৰ কবিতা দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল। এইটো প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কাৰ ৰচনা আহিব পাৰে? কেইবাজনো সাহিত্যিকৰ নাম দিব, তাৰ ভিতৰত আপোনালোকে সঠিক বিকল্পটো নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিব বিচাৰিছোঁ। আমাৰ লক্ষ্য হৈছে অসম টেট 2021, অৰ্থাৎ আমি 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অসম টেট পৰীক্ষা যিকোনো প্ৰকাৰে আমি পাছ কৰিবলৈ সক্ষম হ'মেই। 1977 চনত তেখেতৰ মৃত্যু হৈছিল। হেম বৰুৱাৰ মৃত্যু হৈছিল 1977 চনত।
গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক হেম বৰুৱাৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকক যথেষ্ট পৰিমাণে নহ'লেও যাত কিঞ্চিত হ'লেও সহায় কৰিব পাৰিব। আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ। সকলোৱে অধ্যয়ন অব্যাহত ৰাখক। প্ৰবল ইচ্ছা শক্তিৰে আপোনালোকক অধ্যয়ন আগবঢ়াত যথেষ্ট সহায়